হেল্ল' ফ্ৰেণ্ডছ, গুড আফটাৰনুন, আসসালামু আলাইকুম। আজি মই আপোনালোকৰ সন্মুখত আৰু এটা অন্য ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলোৰে ভাল লাগিব। মই আজি বনাম নাৰিকল পিঠা। নাৰিকল যে ভিতৰত সোমাই বনাই ময়দা দি, সেই পিঠাটো বনাম। এই নাৰিকলটো লৈ লৈছোঁ। দেখিছে নাৰিকলটো কিমান লৈছে জানেনে? 40 টকা লৈছে। বহুত দাম লৈছে। গছত আছে কিন্তু পাৰিবৰ মানুহ নাই বুজিছে, সেইটো কাৰণে কিনি অনা হ'ল। আৰু এইফালে হৈছে ময়দাৰে বনাম যিহেতু এতিয়া ময়দাখিনি ধুনীয়াকৈ চালি চাফা কৰি লৈ আছোঁ মই। আৰু এইফালে চাওক, দেখিছেনে? এই হৈছে মোৰ ছিষ্টাৰৰ ছোৱালী হয়, তাইও বনাব মোৰ পিঠা দেখি পেলাই। চাওকচোন কেনেকৈ বনাইছে। ইমান সৰু ছোৱালী, চাবচোন কি ধুনীয়াকৈ মেৰাই চাওক, দেখিছে? সৰু ছোৱালী হ'লেও কিন্তু সেইফালে পূৰা আছে, ধ্যান আছে। মই যে এটা বনালোঁ দেখিলে, সেই দেখি চাওকচোন কি ধুনীয়াকৈ বনাই দিছে। চাওক, দেখিছেনে ইমান ধুনীয়াকৈ বনাইছে। এবাৰ দেখিছে খালি ভাবিছে ভাঙি যাব, সেইটো কাৰণে মুখখনে মেলি দিছে। চাওক কিমান ধুনীয়াকৈ বনাইছে, দেখিছেনে? চাওক, এইফালে মই এতিয়া নাৰিকলখিনি ভাজি আছোঁ। অকণমান আছিল যে সেইটো ছোৱালীয়ে বনাইছে। আৰু মই এইফালে নাৰিকলখিনি ভাজি আছোঁ। নাৰিকলখিনিত চেনি দি দিলোঁ আৰু লং ইলাচি এইখিনি স্কিপ হৈ গ'ল, দেখাব নোৱাৰিলোঁ। এয়া দি দিলোঁ, ইলাচিও দিছিলোঁ, চেনিকণ বাৰু দেখা গৈছে, দি দিছোঁ। আৰু অকণ পৰিমাণৰ নিমখ দি দিছোঁ। দি পেলাই এতিয়া ধুনীয়াকৈ নাৰিকলখিনি ভাজি ল'ম। এইফালে নাৰিকলখিনি ভাজি ল'লোঁ আৰু ময়দাখিনি এটা খচি ল'লোঁ। ময়দাখিনি খচি পেলাই তাতে ৰিফাইন ল'লোঁ অলপ। ৰিফাইনটো মই দেখাব নোৱাৰিলোঁ, স্কিপ হৈ গ'ল বুজিছে, সেইটো কাৰণে। এইফালে কালজিৰা অলপো দি লৈছোঁ। দি পেলাই এয়া বেলি লৈছোঁ ধুনীয়াকৈ, সৰুকৈ বেলিছোঁ। চাওক সৰুকৈ বেলিছোঁ, দেখিছে? বহুত ৰিফাইন হৈ গৈছে, অইলি হৈ আছে, আৰু অলপ কম লাগিছিল অৱশ্যে। আৰু এইফালে মোৰ নাৰিকল ভাজা হৈ গ'ল যিহেতু, সেই নাৰিকলখিনি আকৌ ময়দাৰ ওপৰতে দি দিছোঁ। দি পেলাই এতিয়া ধুনীয়াকৈ এনেকৈ মেৰাই ল'ম, দেখিছেনে? চাওক এনেকৈ মেৰাই লৈছোঁ। বহুতৰ মেচিনবিলাক থাকে, মেচিনতো সোমাই দিয়ে, দি পেলাই বনাই লয়। মোৰ বাৰু মেচিনটো নাই, ভাঙিলে, সেইটো কাৰণে মই হাততে আৰু চেপ দি পেলাই বনাই আছোঁ। আৰু এয়া দেখিছেনে? চাওক কোনে বনাব জানেই বাৰু, সকলোৱে জানে, কিন্তু মোৰ বেছি ভাল হোৱা নাই দেখাত। কোনো একো বেয়া কমেণ্ট নকৰিব দেই। মই কিন্তু পিঠা চিঠা বেছি নবনাওঁ, একে কম বনাওঁ। আজি যেতিয়া মই ট্ৰাই কৰিছোঁ বনাবৰ কাৰণে, চাওক কেনেকুৱা হৈছে, তেৰা বেকা এনেকুৱা হৈছে। ৰিফাইন গৰম কৰি ল'লোঁ আৰু এতিয়া মই গোটেইখিনি ভাজি ল'ম, অলপ কৰি লৈ ভাজি ল'ম। চাওকচোন চাইডে দি লওঁ, দি পেলাই এতিয়া ধুনীয়াকৈ ভাজিম। এপিচটি হৈ গৈছে। আৰু এইফালে এয়া দেখিছে, লাহে লাহে দি আছোঁ, দি পেলাই এইটো ভাজি ল'ম। এইফালে গোটেইখিনি লাহে দি ভাজিব লাগিব, নহ'লে যে ভিতৰত কেঁচেলে থাকিব আৰু ওপৰত কালাৰ হৈ যাব। সেইকাৰণে গেছৰ হেৰিটো কমাই লৈছোঁ, লৈ পেলাই বনাই ল'লোঁ। চাওকচোন মোৰ ফ্ৰাই কৰা হৈ গ'ল। চাওক কেনে লাগিছে কমেণ্ট কৰিবচোন। পিঠাকেইটা ভাল লাগিছে নে বেয়া লাগিছে? মোৰ কিন্তু বেছি ভাল লগা নাই, কিয় কওকচোন? তেৰা বেকা হৈ গৈছে, চাইজটো হোৱা নাই। ঠিক আছে, আজি লাগিছে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।